আপোনালোকে বাৰু ভূতক ভয় খায় নেকি? যদি আপোনালোকৰ ভূতক ভয় লাগে তেন্তে এতিয়া যোনটো মই ভিডিঅ' দেখাম সেইটো নাচাব। সকলোকে স্বাগতম জনাইছোঁ আন এটি এপিছড য'ত মই নিউজ চেনেলক অলপমান মছলা দিম। সো এইটো হ'ল ফ'কাছ এনি চলোৱা নিউজ। এইটো এই যে গণেশগুৰিত বম ব্লাষ্ট হৈছিল তাৰে কেইবছৰমান পিছত তেওঁলোকে চলাইছিল। অলৰেডি চিনটো বহুত ভয়ানক হয়, ৰাতিৰ হয়, গাড়ী গৈ আছে, বহুত ভয় লাগিছে। লেটছ চি। জয়াল নিশা জনশূন্য ৰাজপথ, এটাও মানুহ নাই ৰাস্তাত। এক ছেকেণ্ড, এইবিলাক বাইক গৈ আছে, মানুহ আছে, বাইক গৈ আছেতো। কি ঠিক ভূতে বাইক চলাইছে। আচ্ছা, মানে বেলেগ কথাত গৈছিল তেওঁলোকে, একচুৱেলি ভূত বিচাৰি যোৱা নাই, সুৰক্ষা কৰ্মী বিচাৰি গৈছিল। অ'কে, ফ'কাছ এনি। Go, come on, yes, you can do it, Focus Any, yes! এইখিনি গণেশগুৰিৰ ফ্লাইঅভাৰৰ কাষেদি ইহঁত নামি গৈছে। ষ্ট্ৰিক্ট লাইট, ইউ মিন ষ্ট্ৰিক্ট লাইট? লাইটকেইটা বহুত ষ্ট্ৰিক্ট হয় নে? ষ্ট্ৰীট লাইট, ৰাজপথৰ ষ্ট্ৰীট লাইট, ঘৰৰ ভিতৰৰ ষ্ট্ৰীট লাইট নহয়, ৰাজপথৰ ষ্ট্ৰীট লাইট। আমি আগবাঢ়ি উপস্থিত হৈছিলো গণেশগুৰিৰ পুৰণীয়া সেতুৰ তলত। আচ্ছা, 30 অক্টোবৰৰ ভয়াৱহ বিস্ফোৰণ সংঘটিত। কিবা দেখিছে এইবিলাক? কোনোবাই চিঞৰিছে। অভিশপ্ত তেজমহৰ নিৰ্মূল খেলা, বম ব্লাষ্ট। সময় নিশা প্ৰায় 2 বাজিছিল। 1 ঘণ্টা আছিল ভূত ওলাব। শুই পৰিছিল মহানগৰবাসী আৰু ৰাজপথো শুই পৰিছিল আৰু মহানগৰীৰ মানুহবোৰো শুই পৰিছিল আৰু কোনো মাতাল যুৱতীও নাই। আৰু তাৰপিছত কিয় আছে আপুনি? আৰু এইটো কোন মাহত ইমান জেকেটৰ তলত চাৰ্ট আৰু মানুহটোৰ মুখত গুটখা, ইমান গুটখা তাৰ জিভাই পাক খোৱা নাই। 30 অক্টোবৰত ভয়াৱহ বিস্ফোৰণ সংঘটিত হৈছিল এইখিনি স্থানতে। আৰু আচ্ছা, ভয়াৱহ বিস্ফোৰণ হৈছে আমি দেখুৱাইছো প্ৰবাসে, আৰু যিকোনো সময়তে খুটাঘাট খাই পুনৰ বিস্ফোৰণ সংঘটিত কৰিব পাৰে এই গণেশগুৰিত। কিন্তু গণেশগুৰিত বোমা ফুটাইছে আৰু যিকোনো সময়তে বোমা ফুটাব পাৰে এই গণেশগুৰিত। ওকে, ইয়াতে নাই কোনো সুৰক্ষা কৰ্মী। আমি দেখুৱাইছো, আমাৰ কেমেৰা পাৰ্চন প্ৰবাসে দেখুৱাইছে, কোনো ধৰণৰ সুৰক্ষা কৰ্মী নাই, কোনো নাই। সঁচা কথা, চিকিউৰিটি নাই। এতিয়া আছে, তেতিয়া নাজানো নাছিল। এই মুহূৰ্তত আমি দেখুৱাইছো এখন মাৰুতি ভেন হয়তো আহিব পাৰে। মই নোৱাৰিম ইয়াৰ আগত চাব, মই নোৱাৰিম। মই আহিছিলোঁ এই গাড়ীখনত টেৰৰিষ্ট আছে যাক মই সিমান ভয় নাখাওঁ, কিন্তু গাড়ীত 2টা স্কেলিটন আছে। 2টা স্কেলিটনে গাড়ীখন চলাই আছে। What the মই চিঞৰিব পৰা নাই। সপোনত কেতিয়াবা আপোনালোকৰ হয়নে এনেকুৱা, যেতিয়া বহুত ভয় লাগে আপোনালোকে চিঞৰিব নোৱাৰে? মোৰ সেনেকুৱাই হৈছে, সঁচাই কৈছোঁ। এয়া কি চিঞৰিও দিছে।
হাৰ্টবিট ফাষ্ট আমাৰ সাংবাদিকৰ দলে নিশা গণেশগুৰিৰ সুৰক্ষাৰ দিশটো উন্মোচন কৰিবলৈ যাওঁতেই এক মুহূৰ্তৰ কাৰণে স্তব্ধ হৈ গ'ল কি আচৰিত গাড়ীৰ ভিতৰত দুটাকৈ জোকা এটা জোকাই চলাই আহিছিল বগা ৰঙৰ এখন মাৰুতি ভান কাষত বহি আছে আৰোহী হৈ আন এটা জোকা অবিশ্বাস্য য়েছ ইউ আৰ ৰাইট অকল্পনীয় নহয় কল্পনীয় হয় আৰু তাৰপিছত আমি কি দেখি আছো প্ৰবাস জোকা জোকা প্ৰবাস পলো নে ফলো গুচি গ'ল গাড়ীখন চলাই ভূতৰ তহঁত ভূত হয় আমাৰ সাংবাদিকৰ দলে সাহস দেখুৱাই জোকাৰ ৰহস্য বিচাৰি পিছ ল'লে গাড়ীখনৰ মুন্নাই গাড়ী চলাই মুন্নাই গাড়ীত বহিছে কিন্তু কিছু দূৰ যোৱাৰ পিছতেই অন্তৰ্ধান হ'ল বগা ৰঙৰ মাৰুতি ভানখন কিন্তু এই ৰহস্যময় মাৰুতি ভানখন ক'ত গ'ল ক'ত ভূতবোৰ ভূত দুজন আছিল গাড়ীত ৰখাই পেলাই চেকিং কৰিব লাগিছিল ক'ত গ'ল আৰু ক'ত অন্তৰ্ধান হ'ল চালক আৰু আৰোহী হিচাপে মই নাজানো ক'ত গ'ল অব্যাহত থাকিব জোকা বিচাৰি ফোকা শ্ৰেণীৰ অভিযান অব্যাহত থাকিব জকা বিচাৰি ফোকা শ্ৰেণীৰ অভিযান অসমত বানপানী হয় অসমত চুৰ হয় ডকাইতি হয় ৰেপ হয় অসমত ব্লেক মানি আছে অসমত বহুত ক্ৰাইমছ আছে বহুত প্ৰব্লেম আছে জাৰ্নেলিষ্টে কৰিব পৰা বহুত কাম আছে বহুত স্কোপ আছে জাৰ্নেলিষ্টৰ কাৰণে কিন্তু চবতকৈ ইম্পৰ্টেণ্ট চবতকৈ মনত ৰাখিব চবতকৈ ইম্পৰ্টেণ্ট হ'ল জকা বিচৰা এই অভিযানটো বুজিছে দুটা জকাই গাড়ী চলাই গৈছে ধেমালি নেকি হে দুটা জকাই গাড়ীখন চলাই গৈছে পিছপিনে পৰ্দা লাগি থকা গাড়ীকেইখন ইমান ভয়ানক কথা এটা হৈছে আমাৰ অসমত আপোনালোকে কি কৰি আছে বাদ দিয়ক চব আপোনালোকে কমন ৱেক আপ বাকী নিউজ বাদ দিয়ক জকা দুটাই গাড়ী চলাই গৈছে আপোনালোকৰ যদি ভয় লগা নাই ন তেন্তে মই নাজানো আপোনালোক কি ইমান ভয়ানক এটা নিউজ মানুহজনে কিমান ভয় খাই গৈছে আমাৰ জাৰ্নেলিষ্টজন ইমান সাহসী জাৰ্নেলিষ্ট সাহসী ডেয়াৰ ডেভিল জাৰ্নেলিষ্ট পলিটিচিয়ানৰ পিছে দৌৰা নাই জকা দুটাৰ পিছে গৈছে তাৰপিছত মুন্না আৰু প্ৰবাসক মাতিছে কি আমি ফ'ল' কৰোঁ কিন্তু বিচাৰি নাপালে তাৰপিছত খালি মোৰ দুটামান কুৱেশ্যন আছে কি জকাটোই লাইচেঞ্চ পালে ক'ৰ পৰা দ্বিতীয় অফিচ ইমান বেয়া নেকি কি দুটা জকাই গৈছে এনেকে সিহঁতে নিজৰ ID কাৰ্ড দিছে মোষ্ট প্ৰবেবলি পইচা দি পেলাই দালালৰ থ্ৰুদি লাইচেঞ্চখন সিহঁতে বনাইছে এই জাৰ্নেলিষ্টটো মুখখন দেখি মোৰ ভাল লগা নাই মানে ই জাৰ্নেলিষ্ট নহয় ই এক্টৰ হয় যাক মই যদি আজি মোৰ যদি কিবা এৱাৰ্ড থাকিল হয় নিজৰ মই দিলোঁ হয় এওঁ বহুত পটেনচিয়েল আছে এক্টৰ হোৱা কিন্তু আমি সেই পটেনচিয়েলটো ইউজ কৰিব পৰা নাই আমি নিউজ চেনেলত সোমাই দিছোঁ ফোকাছ এনিয়ে অলপ ইউটিলাইজ কৰিছে এই সৰু নিউজটো দেখাই পেলাই কিন্তু ইটছ ৰিয়েলি নেচেচাৰী কি আমি এনেকুৱা টেলেণ্টবোৰক চান্স দিওঁ আমাৰ অসমত